নমস্কাৰ, মই মৃদুল কলিতা। আপোনালোকে চাই আছে মোৰ এটি নতুন ইউটিউব চেনেল কথা আৰু কাম। এই চেনেলটোত আমি কথা পাতিম গাঁৱত আমি কেনেকৈ খেতি কৰিব আৰু কৃষি কেনেকৈ কৰে গাঁৱত, আৰু লগতে সৰু সৰু উদ্যোগ লগত সৰু সৰু ব্যৱসায় কৰি আমি কেনেকৈ চলিব পাৰোঁ, লগত জীৱনৰ কিছুমান শিক্ষা, জীৱনৰ কিছুমান অভিজ্ঞতা, জীৱনৰ কিছুমান ভুল, এই সকলোখিনি আমি আপোনালোকৰ আগত কথা পাতিম, লগত আমি আলোচনা কৰিম। আচলতে ভিডিঅ'টো মই ঘৰত কৰিম বুলি ভাবিছিলোঁ, কিন্তু ঘৰৰ পৰা ভাবি আহি একদম মই খেতি পথাৰ পাই গৈছোঁ। কাৰণ ঘৰত যিটো গৰমৰ যিটো এটা মানে ভাৱ আৰু বহুত বেছি হৈছে। এতিয়া মই আহি গম পালোঁ মানে গৰমৰ ভাৱটো অলপ কমি আছে, কাৰণ চাৰিওফালে সেউজীয়া এটা পৰিৱেশ হৈছে ইয়াত, তো গৰমৰ ভাৱটো অলপ কমি আছে। তো মই বোলো ভিডিঅ'টো ইয়াতে আৰম্ভ কৰি দিওঁ। আৰু যিহেতু মই এজন গাঁৱৰে যুৱক, আৰু যদিহে আপোনালোকে কিবা এটা কৰিম বুলি ভাবি আছে বা কিবা এটা কৰিব ইচ্ছা যাই আছে, তেনেহ'লে চেনেলটো আপোনালোকৰ বাবে। এইটো অকল ইউটিউব চেনেলেই নহয়, এইটো হৈছে কথা আৰু কাম, এক নতুন যাত্ৰা। বহুতে সুধিব পাৰে যে ভাইটি বা দাদা, আপুনি চেনেলটোৰ নাম কথা আৰু কাম কিয় ৰাখিলে? তো মই ইয়াৰে উদ্দেশ্যটো মেইন কথা, আচলতে কথা আৰু কাম ৰখাৰ উদ্দেশ্য মোৰ বহুত আছে, আৰু উদ্দেশ্য ৰাখিয়ে মই এই চেনেলটো বনাইছোঁ। কথা মানে এনেকুৱা ছিষ্টেম যে কেৱল কথা ক'লেই নহ'ব, কাম কৰি দেখুৱাব লাগিব, প্ৰেক্টিকেলভাৱে কৰি দেখুৱাব লাগিব। আৰু আপোনালোকে চেনেলটোত সেইটোৱে দেখাব, মই যিখিনি কথা ক'ম সেইখিনি আপোনালোকক কৰি দেখুৱাম। আৰু গৰমো যিটো উত্তাপিত বহুতেই বেছি, তথাপিতো মই ভিডিঅ'টো বনাইছোঁ যিহেতু। আৰু এই চেনেলটোত, আৰু এইটো মোৰ প্ৰথম ভিডিঅ', আৰু আগতে মই ভিডিঅ' কৰিছিলোঁ বেলেগ চেনেল আছে, আৰু এই চেনেলটোত যিহেতু মোৰ প্ৰথম ভিডিঅ', আৰু আগন্তুক যিখিনি ভিডিঅ' আহিব আপোনালোকক সহায় কৰিব, কিছু কথা শিকাব, লগতে কিবা এটা কৰাৰ বাবে অনুপ্ৰেৰণাও যোগাব। সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে আপোনালোকৰ মতামত জনাব। লগতে সকলোৱে একেলগে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিৰে মই মৃদুল কলিতা, আপোনালোকে চাই আছে কথা আৰু কাম। ধন্যবাদ, দেখা পাম আগন্তুক বেলেগ এটা ভিডিঅ'।